আজি দেখুৱাম ঘৰৰ বাৰীখনতনো কি কি খেতি কৰা হৈছে। এয়া প্ৰথমতে হৈ গ'ল মূলা শাক, তাৰ পাছতে এইখিনিত নাই, তাৰ পাছত এইখিনিত এয়া হৈ গ'ল বাবৰি শাক, এইখিনি এই গোটেইখিনি হৈ গ'ল বাবৰি শাক, তাৰপিছত এয়া জাতিলাও। এইবোৰ আকৌ ৰাতি নিয়ৰ নপৰিবৰ কাৰণে দেউতাই কিবা দি থয়। এইফালে এইখিনি হৈ গ'ল লাই শাক, এইফালে এইবোৰ গাজৰৰ পুলি, তাৰপাছত এইবোৰ ধনিয়া, তাৰপৰা এইফালে এইবোৰ বন্ধাকবি, ওলকবি এনেকৈ চব আছে আৰু ফুলকবি, এইখিনি পালেং শাক। জল্দি জল্দি দেখাইছোঁ। এইজন আকৌ আমাৰ ৰাতিপুৱাৰ আলহী। এইয়া দুজনেই আহিছে, কিন্তু আমাৰ মানুহৰ যেনেকৈ মাটি বাৰীৰ কাৰণে ভাই ককাইৰ মাজত মিল নাই, এওঁলোক দুজনৰো ঠিক তেনেকৈ খোৱা বস্তুৰ কাৰণে মিলা প্ৰীতিটো একেবাৰে নাই। আজি আকৌ ৰাতিপুৱা মালভোগ কল, গুড় আৰু চিৰা খালোঁ। ঘৰৰে মালভোগ কল, ঠিকছে খাই দিলোঁ আৰু।